গুড মৰ্ণিং এভৰিৱান। কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো থাম্বনেইলখন দেখি নিশ্চয় গমেই পাইছে আজি ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমৰ পৰা আচলতে ক'বলৈ গ'লে বহুতেই দীঘল এটা টপিক হৈ যাব। তো মই যিমানখিনি মই ক'ব পাৰিম আপোনালোকক চমুকৈ আপোনালোকৰ লগত আলোচনা কৰিম। প্ৰথমতে আমাৰ প্ৰেগনেঞ্চি কনচিভ কনফাৰ্ম হৈ গ'ল, সকলো ঠিকে আছিল। তাৰপিছত ফাৰ্ষ্ট টাইম আমি ডক্টৰক লগ কৰিবলৈ গ'লোঁ। তেতিয়া আমি গোহাঁই নাৰ্ছিঙৰ কাকলি মেমক লগ কৰিছিলোঁ। তাৰপিছত মেমক লগ কৰাৰ পিছত মেমে ক'লে যে কিমান দিন পাৰ হৈ গৈছে। মই ক'লোঁ আজি কনচিভ ৰিজাল্ট অহাৰ আজি 21 দিন পাৰ হৈ গৈছে। তাৰপিছত ক'লে ঠিকে আছে, ভালেই কৰিলে, সোনকালে দেখাবলৈ আহিলে এনেকৈ ক'লে। তাৰপিছত ক'লে যে প্ৰথমে মোৰ মুখলৈ চাই আছে লাগি। তাৰপিছত চাই থাকি পেলাই মোক কৈছে যে হাৰ্টবিটটো কিন্তু নাই এনেকৈ ক'লে। আপোনালোকে কি কৰিব এনেকৈ কৈছে। তাৰপিছত মইতো একদম পূৰা কনফিউজ, মানে কি কৰিম। তাৰপিছত মেমে মোক ক'লে যে আপুনি এবৰ্চন কৰিব লাগিব। তাৰপিছত মই ক'লোঁ যে এবৰ্চন। তো মেমে ক'লে যে চাওক, এই বেবীটো যদি ৰখা যায় তেতিয়াহ'লে, এতিয়া হয়তো ক'বলৈ পায় নে নাপায় মই নাজানো, কিন্তু তথাপিও কৈছোঁ আপোনালোকৰ জানিবৰ কাৰণে। কেতিয়াবা মানে ডক্টৰে কোৱা কথাও কেতিয়াবা শুদ্ধ নহ'বও পাৰে। মোৰ ক্ষেত্ৰত তেনেকুৱাই হৈছে। হয়তো অকণমান কিবা এটা খেলিমেলি হ'ব পাৰে, কিন্তু ইমানো যে 100% হ'বই সকলো তেনেকুৱা নহয়। তাৰপিছত মই ক'লোঁ যে বেলেগ কিবা ৱে নাই নেকি। তাৰপিছত ক'লে যে আপুনি এসপ্তাহ চাব পাৰে। তাৰপিছত এসপ্তাহ ৱেইট কৰিলোঁ। তাৰপিছত আকৌ গ'লোঁ। তেতিয়া মোক আকৌ এনামেলি স্কেন কৰিবলৈ ক'লে। তাৰপিছত এনামেলি স্কেনটো তেতিয়া নহয়, ফাৰ্ষ্ট মোক আল্ট্ৰাচাউণ্ডে কৰিবলৈ ক'লে, হাৰ্টবিটটো চালে। তাৰপিছত সেই এসপ্তাহত নাহিলে। তাৰপিছত আৰু 3-4 দিনৰ পাছত মোক আকৌ এবাৰ আল্ট্ৰাচাউণ্ড কৰিবলৈ ক'লে। আল্ট্ৰাচাউণ্ড কৰিলোঁ। তাৰপিছত কৰাৰ পাছত তেতিয়া মানে হাৰ্টবিটটো আহিছে। আল্ট্ৰাচাউণ্ড কৰাৰ পিছত হাৰ্টবিট আহিলে। আমি সুখী বহুত। আমাৰ মানে ভবা কথাটো আৰু সফল হ'বলৈ গৈ থকা নিচিনা লাগিলে। তাৰপিছত ঠিকে আমি ঘৰলৈ গুচি আহিলোঁ ডক্টৰৰ ওচৰৰ পৰা। তাৰপিছত অহাৰ পিছত 2 দিন পাৰ হৈ যোৱাৰ পাছত মোৰ ব্লিডিং হৈছে, অলপ ব্লিডিং হৈছে। তাৰপিছত মানে ৰাতিপুৱা অলপ ব্লিডিং হৈছে, সন্ধিয়া সময়লৈ মানে অলপ বেছিকৈ ব্লিডিং হ'বলৈ ল'লে। তাৰপাছত মই মেমক ফোন কৰিলোঁ। তাৰপিছত মেমে ক'লে যে মই ইয়াৰ পৰা মানুহ এজন পঠাইছোঁ, আপুনি টোটেলি বেড ৰেষ্টত থাকক আৰু কৰিব, ইয়াৰ পৰা মানুহ এজন পঠাইছোঁ, ইনজেকশ্যনটো লৈ ল'ব এনেকৈ ক'লে। তাৰপিছত ইনজেকশ্যন ল'লোঁ। তাৰপিছত কৈছে আপুনি এতিয়া ৰাতিটো মানে একদম লৰিবলৈ মানা কৰিছে, একদম পূৰা মানে ফ্লেট হৈ শুই থাকিবলৈ দিছে। মানে পেটত মানে একো জোৰেই দিবলৈ দিয়া নাই, উঠিব দিয়া নাই, একো কাম কৰিব দিয়া নাই। তাৰপাছত তেনেকৈ ইনজেকশ্যনটো লোৱা গ'ল। ৰাতি অলপ 1 ঘণ্টা আধা ঘণ্টামানৰ ইনজেকশ্যন লোৱাৰ পাছত ভাল পালোঁ, ব্লিডিং টোটেলি কমি গ'ল। তাৰপাছত ৰাতিপুৱা মোক ক'লে যে আপুনি 3 চকাৰ গাড়ীত, কিন্তু 2 চকা আৰু 3 চকাৰ গাড়ীত ভুলতো নাহিব, 4 চকাৰ গাড়ীত আহিব এনেকৈ ক'লে। তাৰপিছত আমি 4 চকা গাড়ী লৈ খুব লাহে ধীৰে আমি গ'লোঁ হস্পিটেললৈ। হস্পিটেল যোৱাৰ পিছত মেমে মানে ক'লে যে এতিয়া সকলো ঠিকে আছে, এনেকুৱা ব্লিডিং কেতিয়াবা হয় জেনেৰেলি, আপোনাৰ নৰ্মেল ব্লিডিঙে আছে। তাৰপিছত তেনেকৈ ক'লে। তাৰপিছত আমি গুচি আহিলোঁ। তাৰপাছত তেনেকৈ চলি গৈ আছে। তাৰপিছত 6.5 মাহ মানে 6.5 মাহত সোমাইছে। এনেকুৱাৰ পৰা মোৰ মানে খুব পেটৰ বিষ, তল পেটটো খুব বিষাবলৈ ল'লে। তাৰপিছত আমি 7 মাহত জাষ্ট সোমাইছেহে। তাৰপিছত মই একদম থাকিব নোৱাৰা হৈ গ'লোঁ। তো যেতিয়া পেটৰ বিষ হ'ল, তাৰপিছত মই তেতিয়া আৰু মিষ্টাৰক ক'লোঁ যে মই আজি থাকিব নোৱাৰিম। মই তেতিয়া মাৰ ঘৰত আছিলোঁ। মাক ক'লোঁ যে মোৰ অভাৰ পেটৰ বিষ হৈছে, মোক হস্পিটেললৈ লৈ যাব লাগে। তাৰপিছত দৌৰাদৌৰিকৈ তেতিয়া আমি হস্পিটেল বেগো মানে পেকিং কৰা নাই, য'তেই যি পাইছোঁ তেনেকৈ লৈ আমি GD লৈ গুচি গ'লোঁ। তাৰ আগতে 6 মাহমানৰ মানে সময়তে মই তেতিয়া কাকলি মেমক কিবা এটা কথাত মানে মোৰ অকণমান ভাল নালাগিল। ৰাতি অসুবিধা হওঁতে মেমক ফোন কৰিছিলোঁ, মেমে ভালকৈ ৰেচপণ্ড নকৰিলে। তো মানে মোৰ ভাল নালাগিল তেতিয়া মই কি কৰিলোঁ, তেতিয়া ভাস্কৰ শৰ্মা ছাৰক মানে মই তেতিয়া দেখালোঁ। ভাস্কৰ শৰ্মা আছিল, চিভিলতো কৰে তেওঁ।
উৰণা যিটো বহে তাৰপিছত মই ভাস্কৰ ছাৰক দেখালোঁ দেখুৱাৰ পিছত তেতিয়া মানে মোক 7 মাহত সোমাওঁতে তো মোৰ অভাৰ সিদিনা মানে মোৰ একদম অভাৰেই পেটৰ বিষ মানে মই থাকিব নোৱাৰোঁ আৰু কোনো কাৰণত মই সেইদিনা মানে সহ্যৰ বাহিৰ হৈ গৈছে তাৰপিছত মই তেতিয়া লগতে ছাৰক ফোন কৰিলোঁ ছাৰে মাতিলে আমাক ৰাতিপুৱা 11টামান বজাতে মাতিছে আমি সকলোবিলাক ঘৰৰ মাহঁত তাৰপিছত দাদা এওঁৰ দাদাক এনেকৈ আহিলে চব আহিলে এওঁ ছুটী লৈ আহিলে তেতিয়া তাৰপিছত আমি সকলো হস্পিটেলতে লগ হ'লোঁ তাৰপিছত সেই 11টাৰ পৰা একো খাবলৈ দিয়া নাই আৰু 6টালৈকে মই তেনেকৈ আছোঁ মানে মোক এক্সামিন কৰি আছে তেতিয়া মানে কি কৰিব পৰা যায় চাইছে বেবীটো ৱেইট তেনেই কম আছে তাৰপিছত 6:45ত মানে মোক হেৰিত অপাৰেশ্যন থিয়েটাৰত সোমোৱাইছে তাৰপিছত ই জন্ম হৈছে তাৰপিছত নহয় ফাৰ্ষ্ট যেতিয়া মোক হেৰিত সোমোৱাইছে অতিত সোমোৱাইছে মোক তেতিয়া মানে ছাৰে এটা কথাই সুধিছে যে তুমি সহ্য কৰিব পাৰিবানে এনেকৈ সুধিছে তাৰপিছত মই কৈছোঁ যে মোৰ সহ্য বাঢ়ি মানে 2জন ডক্টৰে কথা পাতিছে ছাৰে মানে ভাস্কৰ ছাৰে আৰু এজনে কথা পাতিছে যে বহুত ৰিক্সি হ'ব নেকি এনেকৈ কৈছে তাৰপিছত মোক সুধিছে যে তুমি সহ্য কৰিব পাৰিবানে বেবীটোক তোমাৰ পৰা যেতিয়া 1 মাহ 2 মাহ আঁতৰত ICUত দিব লগা হ'ব তেতিয়া মই এটাই কৈছোঁ যে মই এইবিলাক একো নাজানো মোক খালি মানে পেটৰ বিষটোৰ পৰা ৰিলিফ লাগে মোক ইমানেই অসহ্য এটা বিষ হৈছে মানে বুজাব নোৱাৰিম তাৰপাছত অপাৰেশ্যন কৰিলে তাৰপিছত তেতিয়া সি মানে ৱেইট আছিল আপোনাৰ তেতিয়া 2 কেজি 900 গ্ৰাম ইমানো কম নহয় কিন্তু দেখিবলৈ তেনে অকণমানি ইমান তোমাৰ তাৰ ৱেইট আছিল 2 কেজি 900 গ্ৰাম ইমানো কম নহয় এতিয়াতো ঠিকে থাকে আছে এতিয়া 11 কেজি হৈছে 2 বছৰ তো তেনেকৈ যেতিয়া মানে হ'ল আৰু অপাৰেশ্যন ধুনীয়াকৈ হৈ গ'ল তাৰপিছত সিও সুস্থ আছে ধুনীয়াকৈ গাখীৰ চাখীৰ খালে তাৰপিছত সিমানলৈকে ঠিকে আছে মোৰ প্ৰেগনেঞ্চিৰ জাৰ্ণিটো সিমানলৈকে সকলোবিলাক মানে মোৰ মতে পাৰফেক্টে আছে কিন্তু এতিয়া বৰ্তমান মই আপোনালোকৰ লগত এইটো কথাই শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে মোৰ ভুলৰ কাৰণে নে মোৰ কিহৰ কাৰণে নাজানো বৰ্তমান এতিয়া ল'ৰাটো মানে শৰীৰটো মানুহটো ঠিকে আছে কিন্তু মানে ভিতৰটো একদমেই মানে ষ্ট্ৰং নহয় যিটো মানে 9 মাহৰ ভিতৰত মানে কমপ্লিটকৈ যেতিয়া দিন পাৰ কৰি বেবীটো জন্ম হয় তেতিয়া যিমান এটা মানে ষ্ট্ৰং হ'ব লাগে বেবীটো আমাৰ মানে এতিয়া সিমানটো নহয় মানে মাজে তাক 15 দিন এমাহ 45 দিন এনেকুৱা ভিতৰতে মানে ডক্টৰ তাত এডমিট কৰিব লাগে কেন্দুলা লগায় চেলাইন দিয়ে এই আজি এসপ্তাহমানৰ আগত আনিছোঁহে আপোনালোকেও কমেণ্ট কৰি জনাবচোন মোৰ ভুলৰ কাৰণেই নে মোৰ কপালৰে কিবা দুখ আছিল নেকি যাৰ কাৰণে ল'ৰাটোৱে এতিয়া মানে কষ্ট পাই থাকিবলৈ লাগে আমিও কষ্ট পাওঁ মাক দেউতাক হিচাপে দেউতাকো আমাৰ পৰা দূৰত থাকে তেওঁ বহুত অশান্তি পায় মানে অশান্তিত থাকে যেতিয়া শুনে যে ল'ৰাটো হস্পিটেলত আছে তো কেনেকুৱা এটা অনুভৱ হয় এবাৰ ভাবি চাবচোন তো জনাবলৈ নাপাহৰিব আপোনালোকে আৰু মানে মোৰ সেই মানে ভাৱ হয় যে মই কিবা ভুল কৰিছিলোঁ নেকি প্ৰেগনেঞ্চিৰ সময়ত কিবা ভুল আছিল নেকি যিটোৰ কাৰণে মানে এতিয়া ল'ৰাটো সঘনাই এনেকুৱা কিছুমান প্ৰব্লেম আহি থাকে ল'ৰাটো মানে ঘপককৈ মানুহৰ মাজত ওলাই গ'লে কিবা ইনফেকশ্যন হয় কেতিয়াবা ভাইৰেল ফিভাৰ হৈ যায় ঘপককৈ মূৰ ঘূৰাই কিবা হৈ যায় ল'ৰাটো উশাহ বন্ধ হৈ যায় বস্তু খাই থাকে ধুনীয়াকৈ খাই থাকে হঠাৎ বমি কৰি গোটেই একদম উশাহ বন্ধ হৈ যায় তো মই মানে নাজানিছোঁ সেইকাৰণে মই এই ভিডিঅ'টোৰ জৰিয়তে মানে আপোনালোকৰ লগত মোৰ এই পাৰ্টটো মানে শ্বেয়াৰ কৰিলোঁ নাজানো ক'ত কি ভুল কৰিছোঁ তো আপোনালোকেও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে ভিডিঅ'টো জনাব তো আজিলৈ ইমানেই নেক্সট আকৌ লগ পাম থেংক ইউ